নমস্কাৰ বন্ধুসকল, আজিৰ কাৰণে মই এইখিনি চব্জি উলিয়াই লৈছোঁ। ইয়াতে মই পিঁয়াজ এটা আৰু ভাতকেৰেলা এটা লৈছোঁ। তাৰপিছত আলু লৈছোঁ মই সৰু সৰু 3টা। তাৰপিছত লেচেৰা লৈছোঁ, ৰঙালাও লৈছোঁ আৰু পটল লৈছোঁ 3টা। এইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। ৰঙালাওখিনিও কাটি লৈছোঁ সৰু সৰুকৈ। ৰঙালাওৰ বাকলিখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ। ভাতকেৰেলাটো পাতলকৈ কাটিছোঁ। পটলখিনি বাকলি গুচাই লৈছোঁ। এইটো পিঁয়াজটো বাকলি গুচাই লৈছোঁ। লেচেৰা আৰু আলুখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াতে মই কালজিৰা লৈছোঁ 1 চামুচ, পদিনা লৈছোঁ, পিঁয়াজ লৈছোঁ, ৰঙালাওৰ বাকলিখিনি লৈছোঁ, আদা, নেহৰু আৰু জলকীয়া লৈছোঁ। এতিয়া মই এটা কেৰাহী গৰম হ'বলৈ দিছোঁ। তাতে গৰম হৈছে নে নাই মই সেইটো চেক কৰি চাইছোঁ। তাৰপিছত ইয়াতে মই এতিয়া তেল দি দিম। তেল দি দিছোঁ। তাৰপিছত ইয়াতে মই কালজিৰাকেইটা দি দিছোঁ তেল গৰম হোৱাত। এতিয়া মই ইয়াতে ৰঙালাওৰ বাকলিখিনি দি দিম। ৰঙালাওৰ বাকলিখিনি মই ভাজি ল'ম। ৰঙালাওৰ বাকলিখিনি সিজি যোৱালৈকে ভাজি ল'ম। আৰু ইয়াতে মই আদা আৰু নেহৰুখিনিও দি দিম। লাৰি লৈছোঁ। এতিয়া আমি ইয়াতে আদাখিনি দি দিছোঁ আৰু নেহৰুখিনিও দি দিম। এয়া দি দিলোঁ। দি পেলাই আমি এইখিনি ভালদৰে লৰাই দিম। দি আমি এইখিনি যেতিয়া সিজি যাব তেতিয়া আমি মিক্সিং জাৰ এটাত মাৰি ল'ম। সিজিছে নে নাই এইখিনি মাজে মাজে আমি চেক কৰি চাম। এইখিনি হৈ গৈছে। এতিয়া আমি এইখিনি নমাই মিক্সিং জাৰ এটাত লৈ ল'ম। এতিয়া আমি এইখিনি মিক্সিং জাৰ এটাত লৈ লৈছোঁ। এতিয়া আমি ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিম। তাৰপিছত তাতে পুদিনাখিনিও দি দিম। গোটেইখিনি নিদিওঁ, আধাহে দিম। আৰু তাতে যিখিনি জলকীয়া থৈ দিছোঁ আমি, জলকীয়াখিনিও দি দিছোঁ। এতিয়া আমি এইখিনি মিক্সিং জাৰ এটাত মাৰি লৈছোঁ। আমাৰ চাটনি ৰেডি। চাবচোন আপোনালোকে যদি খোৱা নাই এবাৰ বনাই খাই চাব। আমি আলুখিনি ভাজি ল'ম। আলু আৰু লেচেৰা ভাজিৰ কাৰণে যিখিনি চব্জি কাটি ৰাখিছিলোঁ, আলুখিনি ভাজি লৈছোঁ। তাৰপিছত আমি ইয়াতে দিম কাটি লোৱা লেচেৰাখিনি। ঢাকনিখন মাৰি দিম।
লেচেৰা আলু ভাজি ৰেডি। ৰঙালাও ভাজিও ৰেডি আমাৰ। মিহিকৈ কাটি লোৱা ভাতকেৰেলাখিনি আমি বেচন দি মাৰি লৈছোঁ। এতিয়া আমি এইখিনি বেচন দি ফ্ৰাই কৰিম। কেৰাহীৰ তেলখিনি গৰম হৈছে, আমি ইয়াতে দি দিছোঁ ভাতকেৰেলাখিনি। জুইটো কমাই ৰাখিছোঁ। যেতিয়া এইখিনি ৰঙা হ'ব তেতিয়া আমি নুমাই ল'ম। ভাতকেৰেলা ফ্ৰাই ৰেডি আমাৰ। খাইনে আপোনালোকে কেতিয়াবা? খাই চাবচোন।